আমাক কিয় দলং নিদে বেলেগৰ মানুহ দলং দিয়ে আমাক কিয় অসুবিধা নহয় নেকি প্লিজ আমাক এখন দলং বনাই দিয়া আমাৰ বহুত অসুবিধা হয় প্লিজ বনাই দিয়ক আমাক স্কুললৈ যাব অসুবিধা হয় আমাক কিয় দলং নিদে বেলেগৰ মানুহ দলং দিয়ে আমাক কিয় অসুবিধা নহয় নেকি আমাকতো অসুবিধা হয় এখন হাতে তালি নাবাজে আৰু সেইকাৰণে মই এটা হাতত যেহেতু মোবাইলটো ধৰি আছোঁ সেইকাৰণে মই এখন হাতে আচলতে তালি বজাব পৰা নাই কিন্তু এই ভিডিঅ'টো দেখি মোৰ তালি বজাবলৈ মন গৈছে যে বা অসমত এতিয়া উন্নয়ন হৈছে অসমত চাৰিওফালে কেৱল বিকাশ 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 কিমান যে বিকাশ বিকাশ বুলি চিঞৰি থাকে কিন্তু আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো এতিয়া উন্নয়ন হোৱা নাই সেই কথাটো মই বাদ দিছোঁ যিটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পালে যে ডাঙৰ মানুহেতো প্ৰতিবাদ কৰাটো পিছৰ কথা এই কণ আচলতে শিশুকেইটাও ওলাই আহিবলগীয়া হৈছে স্কুললৈ যাবলৈ এখন দলঙৰ কাৰণে আচলতে ইয়াতকৈ লাজ লগা কথা কিবা হ'ব পাৰেনে এনেই বহুত ডাঙৰ আচলতে ভাষণ দিলে অসমৰ উন্নতি নহয় অসমৰ উন্নতি আচলতে টাউনৰ পৰা নহয় অসমৰ উন্নতি আপোনালোকে গাঁৱৰ পৰা কৰক কাৰণ গাঁৱত এতিয়াও বহুতো অঞ্চল এনেকুৱা অঞ্চল আছে য'ত নেকি এতিয়াও আচলতে ৰাস্তা ঘাট হোৱা নাই মই এনেকুৱা বহুত ৰাস্তাৰ উদাহৰণ আচলতে স্পষ্টকৈ দিব পাৰিম সেইকেইটা ৰাস্তা এতিয়াও হোৱা নাই আচলতে কি আমাক কি আচলতে ৰাস্তা ঘাট একো নালাগে নেকি আমাক আঁচনি নালাগে আমাক ৰাস্তা ঘাট লাগে আমাক আচলতে সঁচা অৰ্থত গাঁৱত উন্নয়ন লাগে সেই কথা যদি আপোনালোকে সময়ত বুজে নিশ্চয় তেতিয়াহ'লে ভাল হ'ব আৰু কিনো ক'ম আঁচনি লোভত পৰিতো লাষ্টত গৈ চবে সেইটো দি দিয়ে আৰু কিনো ক'ম সেইকাৰণে এইবিলাক কথা পাতি লাভ নাই আৰে ৰামুক কি ভিডিঅ' লগালি বে গুটি সোমাই গ'ল এখন তাৰ চকীত আৰে ভাই এইবিলাক আচলতে মানে কাৰ কাৰণে হয় আপোনালোকে গম পায়নে যিসকল আচলতে ল'ৰাই মাকৰ ভনীয়েকৰ পেটিকোট চুৰিদাৰ আচলতে চুৰ কৰি ইনষ্টাগ্ৰামত যে ৰিলছ বনায় মাইকী ড্ৰেছ পিন্ধি সেইবিলাকৰ লগতে এইটো অৱস্থা হয় আৰে ভাই গুটি সোমাই গৈছে বে আৰে ভাই কি আৰে ৰামুক কি লগাইছ বে ভিডিঅ'বিলাক দেই চালা ৰাতিখন হহুৱাই মাৰি মানে কি ক'ম সেইকাৰণে কৈছোঁ যে সময় থাকোঁতে অকণমান চেঞ্জ হোৱা ল'ৰা হৈ যেতিয়া আচলতে জন্ম হৈছা ল'ৰাৰ দৰে কাম কৰা এইবিলাক মানে তলত গুটি থাকি ওপৰত মাইকী মানুহ ড্ৰেছ পিন্ধিলে মাইকী হৈ নোযোৱাটো কি ক'ম মানে সিহঁতক আমাৰ ইনষ্টাগ্ৰামটো খুলিব নোৱাৰা হৈছে মানে য'তে ত'তে হাগিবলৈ আহে জুবিন গাৰ্গৰ মৃত্যু আচলতে কেইবামাহো পাৰ হৈ গ'ল কিন্তু এতিয়াও জুবিন গাৰ্গৰ ন্যায় পোৱা নাই এতিয়াও আচলতে জুবিন গাৰ্গৰ পত্নীয়ে ন্যায়ৰ বাবে কান্দি থাকিবলগীয়া হৈছে কিন্তু তাৰ মাজতে এখন বিশেষ ফটো ভাইৰেল হৈ আছে সেইখন আপোনালোকে এইখন চাই লওক যে জুবিন গাৰ্গৰ যিখিনি আচলতে মৃত্যুৰ ক্ষেত্ৰত আপোনাৰ আছে অভিযুক্ত সেইখিনি আচলতে কোনোবাই বচাবলৈ ফাইনেন্স কৰি আছে মানে আপোনাৰ টকা দি আছে উকিলক আৰে কোন হ'ব পাৰে বে এইটো সমগ্ৰ পৃথিৱীয়ে সমগ্ৰ আচলতে অসমে জুবিন গাৰ্গৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে আমি তেওঁক আচলতে হেৰুৱাই মৰ্মাহত হৈ পৰিছোঁ কিন্তু তাৰ পিছতো জুবিন গাৰ্গক বেয়া পোৱা এইটো কোন হাৰামজাদা ওলালবে যিয়ে নেকি জুবিন গাৰ্গৰ হত্যাকাৰীক আচলতে বচাবলৈ আপোনাৰ ফাইনেন্স কৰি আছে মানে উকিলক পইচা দি আছে কোন হ'ব পাৰে বে এইটো ল'ৰাবোৰৰ কথা কিনো ক'ম ল'ৰাবোৰৰ নিজৰ বুলি ক'বলৈ আছে নেকি ভিডিঅ'ত থাকে বেলেগে জানে মনটো বেলেগৰ বুকখন খাইছে সিহঁতি চবটো বেলেগৰ নাই আনটো সিহঁতে নিজে দাংখা বেলেগ কথা ভাবে আৰে পেহী আপুনি ঠিকেই কথা কৈছে যে ল'ৰাবিলাকৰ নিজৰ বুলিবলৈ একোৱেই নাই নুনুটোৰ বাহিৰে কিন্তু কি ক'ম বাইদেউ এইটো নুনু নহ'লে যে আপোনাৰ একো নহয়েই আপুনি যে ছোৱালী হৈ জন্ম লৈছে তাৰ যে একো অৰ্থই নাথাকে সেই কথাটো বাৰু আপুনি গম পায়নে নাপায় ইনষ্টাগ্ৰামত হাগিবলৈ আহিছে হাগক আপোনাৰ ঘৰত আচলতে লেট্ৰিন নাই তাত মোৰ আপত্তি নাই কিন্তু এইবিলাক মানে ইমানখিনি কিয় বে ইমানখিনি কিয় হাগিব লাগে বাৰু পেলকৈ কিয় হাগিব লাগে কওকচোন মানে বেলেগ ভিডিঅ' বনাবলৈ আৰু তাৰমানে নাই নেকি তোমাৰ আগতে নিজৰ নুনুটো চোৱা লোকৰ ল'ৰাৰ নুনুটো চাই থকাতকৈ নিজৰ নুনুটো চোৱা যে আচলতে সেইটো নুনুৱে আচলতে কি কৰিব পাৰিছে আৰে ভাই ছোৱালী হৈ যেতিয়া জন্ম লৈছা মাক অকণমান কামত হেল্প কৰি দিয়া লোকৰ নুনু সৰু ডাঙৰ তোমাক কি দৰকাৰটো আছে বাৰু এইবিলাক মানে য'তে ত'তে হাগিবলৈ নাহিবি দেই চাওঁ